যদি আমি ভাবিছোঁ অনলাইন এক্সামিনেশ্যন কেনেবাকৈ আমি লওঁ। নমস্কাৰ ছাত্ৰীসকল, তোমালোকৰ বাবে এই ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। তো ছাত্ৰীসকল, তোমালোকে এই ভিডিঅ'টো অতি মনোযোগেৰে চাবা। আমি এই ভিডিঅ'টোত আজি প্ৰথমতে তিনিটা কথা আলোচনা কৰিম। প্ৰথমতে 2021 চনৰ মেট্ৰিক পৰীক্ষাসমূহ কেতিয়ালৈ হ'ব বা হ'বনে নহ'বনে উঠাই দিব। দ্বিতীয়তে আমি উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ পৰীক্ষা অনলাইনত হ'ব নে অফলাইনত হ'ব, সবিশেষ এই ভিডিঅ'ত তোমালোকক জনাই দিয়া হ'ব। আৰু দ্বিতীয়তে UG পৰীক্ষাসমূহ কেতিয়া হ'ব বা অনলাইনত হ'ব নে অফলাইনত হ'ব, বা যদি অনলাইনত হয় কেনেকুৱা ধৰণে পৰীক্ষা লিখিব লাগিব, সকলোবোৰ কথা এই ভিডিঅ'টোত তোমালোকক জনাই দিয়া হ'ব। তো যদি ভিডিঅ'টো এতিয়া লাইক কৰা নাই তেন্তে লাইক কৰা, আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষত তেনেকুৱা বেল আইকনটো দবাই দিয়া। তো ব'লা আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে দেখিবলৈ পাইছে যে ৰাজ্যৰ ভয়াৱহ COVID-19 পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী বিশ্ববিদ্যালয়ে অনলাইন মাধ্যমযোগ্য অপেন বুক ছিষ্টেম অৰ্থাৎ মুক্ত গ্ৰন্থ প্ৰণালীত পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰতাপজ্যোতি সন্দিকৈৰ নেতৃত্বত অনুষ্ঠিত হোৱা এখন জৰুৰীকালীন বৈঠকত কৰ্তৃপক্ষই অনলাইনযোগে পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা জনাই কৰে। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ইয়াত দেখিবলৈ পাইছা যে এইবাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই নিজ মুখে ন'টিছ তোমালোকক আলোচনা কৰি প্ৰকাশ কৰিছে যে তোমালোকৰ পৰীক্ষাসমূহ এইবাৰ অনলাইন মাধ্যমত অনুষ্ঠিত হ'ব। ইয়াত তেওঁলোকে এটা ছিষ্টেমৰ কথা উল্লেখ কৰিছে, যিটো হৈছে অপেন বুক ছিষ্টেম। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে হয়তো ইয়াৰ বহুতে এইটো বুজি পোৱা নাই যে অপেন বুক ছিষ্টেম মানে কি। অপেন বুক ছিষ্টেম মানে এইটো নহয় যে তেওঁলোকে তোমালোকৰ কিতাপ খুলি লিখিব দিছে। অপেন বুক ছিষ্টেমৰ পেপাৰসমূহৰ সময় 3 ঘণ্টাৰ পৰিৱৰ্তে 4 ঘণ্টাৰ পৰা আৰম্ভ কৰি গোটেই দিনটো পৰ্যন্ত হয়। আৰু এই পৰীক্ষাত যিবিলাক তোমালোকৰ প্ৰশ্ন কাকতৰ প্ৰশ্ন হয়, সেই প্ৰশ্নসমূহ এনেকুৱা ধৰণৰ হয় যিবোৰ তোমালোকে নিজৰ কিতাপত বিচাৰিও নোপোৱা বা গুগলত চালেও তোমালোকে বিচাৰি নোপোৱা। অৰ্থাৎ তোমালোকে যিবিলাক এনচাৰ কৰিবা সেয়া সম্পূৰ্ণ নিজৰ ব্ৰেইনৰ পৰা লিখিব লাগিব, অৰ্থাৎ নিজৰ কনচেপ্টৰ পৰা তোমালোকে কুৱেশ্যন এনচাৰসমূহ কৰিব লাগিব। আচলতে ক'বলৈ গ'লে গুৱাহাটী ইউনিভাৰ্চিটি এইটো অতি ভাল সিদ্ধান্ত গ্ৰহণ কৰিছে, কিয়নো ছাত্ৰ-ছাত্ৰীসকলৰ এতিয়া আচল প্ৰতিভাসমূহ দেখুৱাব পাৰিব। কাৰণ 3 ঘণ্টাৰ পেপাৰ এখনে ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিভা নুগুচায়। এতিয়া গুৱাহাটী ইউনিভাৰ্চিটি ছাত্ৰ-ছাত্ৰীসকলক এইটো সুযোগ দিছে যে তেওঁলোকে নিজৰ প্ৰতিভাসমূহ দেখুৱাওক। তাৰপাছত তোমালোকে এয়া দেখিবলৈ পাইছে যে বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ শ্ৰেণীসমূহৰ পৰীক্ষাসমূহ 1 পৰা আৰম্ভ কৰি 15 জুনলৈ অনলাইন মাধ্যমত অনুষ্ঠিত হ'ব। অৰ্থাৎ যিবিলাক পোষ্ট গ্ৰেজুৱেট PG আছে তেওঁলোকৰ পৰীক্ষাসমূহ 1 পৰা আৰম্ভ কৰি 15 জুনৰ ভিতৰত হ'ব। আনহাতে যিবিলাক আণ্ডাৰ গ্ৰেজুৱেট অৰ্থাৎ ছেমিষ্টাৰ পৰীক্ষাসমূহ জুনৰ দ্বিতীয় সপ্তাহৰ পৰা আৰম্ভ হ'ব, অৰ্থাৎ 15 তাৰিখৰ পিছৰ পৰা তোমালোকৰ পৰীক্ষাসমূহ আৰম্ভ হ'ব। আৰু এই সকলোবোৰ পৰীক্ষাৰ নিয়মাৱলী তেওঁলোকে পৰৱৰ্তী সময়ত কেনেকৈ অনুষ্ঠিত কৰা হ'ব সকলোবোৰ বিতংভাৱে জনাব। তেওঁলোকে জনোৱাৰ লগে লগে মই তোমাক মোৰ চেনেলৰ যোগেদি সম্পূৰ্ণ ভিডিঅ' বনাই তোমালোকক বুজাই দিম কেনেকৈ তোমালোকে কৰিব লাগিব। তেতিয়াহ'লে চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি থোৱা। তো এতিয়া আমি আহোঁ যে এইবাৰ মেট্ৰিক পৰীক্ষা হ'বনে নহয়। 2021 চনৰ মেট্ৰিক পৰীক্ষা মে' মাহত হোৱা কথা আছিল। তো এই সকলোবোৰ তোমালোকৰ যিহেতু COVID-19 এনেকুৱা পৰিস্থিতিৰ মাজত সকলোবোৰ ইয়াত পিছুৱাই দিয়া হৈছে পৰীক্ষা। আৰু যিবিলাক উচ্চতৰ মাধ্যমিক অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাসমূহ তেওঁলোকে উল্লেখ কৰিছে যে তেওঁলোকে প্ৰথমবাৰৰ বাবে হয়তো তেওঁলোকে অনলাইন পৰীক্ষা অনুষ্ঠিত কৰিব পাৰে। এই সন্দৰ্ভত তেওঁলোকে কোনো ধৰণৰ বৰ্তমান কনফাৰ্ম নিউজ আমাক দিয়া নাই। যেতিয়াই তেওঁলোকে কিবা ন'টিছ দিব মই তোমালোকক মোৰ ভিডিঅ'ৰ যোগেৰে জনাই থ'ম। তো আজি ভিডিঅ'টো এইখিনিয়ে আছিল। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰা আৰু ভিডিঅ'টো সকলোলৈ শ্বেয়াৰ কৰি দিয়া, যাতে যিসকলে অপেন বুক ছিষ্টেম কি সেইটো বুজি পোৱা নাই তেওঁলোকে নিশ্চিন্ত মনে থাকিব পাৰে। তো আজিলৈ এইখিনিয়ে আছে।